Hello students, welcome to our YouTube channel Brain Booster Classes. আমি আজিৰ ভিডিঅ'ত তোমালোকক কৰাম ক্লাছ 9 ৰ চেপ্টাৰ 4 আৰু 4.3 অনুশীলনী 3 নম্বৰৰ পৰা। আগৰ ভিডিঅ'ত আমি কৰাই আইছো তোমালোকক 2 নম্বৰলৈ কৰাই দিছো। তোমালোকে যদি চোৱা নাই প্লিজ চাই লবা। এতিয়া যেহেতু এই ভিডিঅ' সোমালে এইটো চোৱা। কিন্তু আগৰখিনি চালে পিছৰ ভিডিঅ' কিটা ভালদৰে বুজি পাবা। ঠিক আছে, তেন্তে বলা আজি ভিডিঅ'ত লৈ আগবাঢ়ো। 3 নম্বৰ কিটা চোৱা কি দিছে। 3 নম্বৰ 1 যদি 3,4 একিটা কি দিছে x আৰু y ৰ ভ্যালু চালে গম পাব লাগিব। ফাৰ্ষ্টটো কিহৰ x ৰ, সেকেন্ডটো y বিন্দুটো ty ax plus 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান উলিওৱা। এতিয়া এটা কথা ক'লে লেখডাল দিছে আমাক সমীকৰণ এটা দিছে 3 নম্বৰ 1 সময় ty equal ax plus 7 আৰু বিন্দু কিটা কি দিছে 3,4 হয়। তো কৈছে যে এই বিন্দু কিটা এই সমীকৰণটোৰ ওপৰত থাকে বুলি কৈছে। এই সমীকৰণটোৰ ওপৰত থাকিবলৈ কি হ'ব লাগিব? সাপোজ মই এটা কথা এতিয়া বুজাইছো দেই। এই বিন্দু কিটা সহায়ত তোমালোকে এডাল পালা। মই অথনি কৈছিলো আগৰ ভিডিঅ' এটাত তোমালোকে আকৌ কৈ দিছো যে আমি সমীকৰণৰ পৰা ফাৰ্স্ট বিন্দু উলিয়াও, বিন্দুৰ পৰা লেখাকো আৰু সেই লেখডালে কাক প্ৰতিনিধিত্ব কৰে সেই সমীকৰণটোক। মানে অৰ্থটো কি হ'ল এই বিন্দু কিটা মানে এই সমীকৰণটো। বুজি পাইছা? এই বিন্দু কিটা মানে সমীকৰণটো মানে বিন্দু কিটা পায় সমীকৰণটো আমি পাওঁ। বুজি পাইছা? তো এটা আমাক সিম্পল হেখিনি কথা আমি পাহৰি গলো। এতিয়া আমাক কৈছে যে এই বিন্দু কিটা ইয়াৰ ওপৰত থাকে মানে আমি জানো যে x ৰ ভ্যালু এটো y ৰ ভ্যালু আৰু ইয়াত আমাৰ জায়গা কিটা খালি কৰি ৰাখিছে, এটো x ৰ খালি কৰি ৰাখিছে, এটো y খালি কৰি ৰাখিছে। তেন্তে আমি ইহঁতৰ ভ্যালু কিটা ইয়াত প্ৰতিস্থাপন কৰিম, বহুৱাম। ঠিক আছে? আৰু বহুৱাই দিয়াৰ পিছতে কি হ'ব? এটা বস্তু ৰৈ যাব অকলশৰীয়াকৈ। কি বস্তু এটো? এটো এই ভ্যালুটো পাই যাম আৰু হেতুকে আমাক প্ৰশ্নত বিচাৰিছে। ওকে, তেন্তে চোৱা এনেকে লিখিবা 3,4 ৰ মান সমীকৰণত বহুৱাই। ওকে, বহুৱাই চোৱা ty বহাই দিওঁ ডাইৰেক্ট দেই। আকৌ এশাৰী পাতি নাথাকো। y ভ্যালু 4 ইকুৱেল ax ভ্যালু 2 প্লাস 3 প্লাস 7 হ'ব। ঠিক পাতিছো। 4 3 গুণ 12 3 into a 3a plus 7 সাইড রোটেশন কৰি দিম। এই সাইডটো এই সাইডলৈ লৈ আহো, এই সাইডটো এই সাইডলৈ লৈ গৈছো। এটা তোমালোকৰ পিছত সুবিধা হয়। কিন্তু তোমালোকে আগৰ পৰা কৰি থকা অভ্যাস যে যিটো উলিয়াব গৈ আছা লেফট সাইড থাকিলে ভাল পোৱা তোমালোকে, মই জানো। 3a 7 টো প্লাসৰ আছে, সমান চিহ্ন ৰাইট সাইডে লৈ গ'লে মাইনাস 3a ইকুৱেল 12 পৰা 7 গ'লে 5 a ইকুৱেল কি হ'ব 3 টো এৰ লগত পূৰণ হৈ আছিলে আঁতৰি পেলাই এই ৰাইট সাইডলৈ গ'লে হৰণ হৈ যাব। ঘাম লাগি বৰ বেয়া হৈ গৈছে অৱস্থাটো। হ'ব কিমান পালোগৈ ভ্যালুটো 5/3 হ'ব। a ইকুৱেল হেন্স পাতিবা a ইকুৱেল 5/3 এৰ মান পাই গলো। বুজি পাবা ধুনীয়াকৈ। এতিয়া আমি কৰিম 3 নম্বৰ 2 দুইটো চোৱা কি কৈছে। যদি p,4 ইয়াৰ x ৰ ভ্যালু কি p দিয়া আছে আৰু y ৰ ভ্যালু 4 বিন্দুটো 4x plus y equal 6 লেখডালৰ ওপৰত থাকে তেন্তে p মান উলিওৱা। ওকে, আমাক আকৌ একে অংক লেখডালৰ ওপৰত থাকে বুলি কৈছে। কি দিছে মানটো p,4 এই বিন্দু কিটা এই লেখডালৰ ওপৰত থাকে। হয়, থাকে যদি বহাই দিম। x ৰ ভ্যালু x ৰ জায়গাত বহাম, y ৰ ভ্যালু y ৰ জায়গাত বহাম। পাতি লবা p,4 মানবোৰ বা মান কেইটা সমীকৰণত বহুৱাই।
4x plus y equal 6 x of value kiman 4p direct পাতি দিছো plus y value kiman 4p equal 6 চাৰিটো এপিনে যোগৰ আছে ৰাইট সাইডে লৈ গলে minus 4p equal 6 ৰ পৰা 4 গলে 2 p equal 2/4 চাৰিটো ইয়াত পূৰণ হৈ আছে ৰাইট সাইডে গলে হৰণ হৈ যাব 2 এ 2 কে বাৰ 2 এ 4 ক দুবাৰ hence p equal কিমান হৈ গল 1/2 বুজিছা p ভ্যালু আমি পাই গলো এটা কৰিম আমি 3 নম্বৰ 3 টো চোৱা যদি 2y equal ax minus 4 সমীকৰণৰ লেখডাল 1,2 বিন্দুৰ মাজেৰে যায় তেন্তে মান লিখা সমীকৰণটো দিছে 2y equal ax minus 4 আৰু কাৰ মাজেৰে যায় বুলি কৈছে 1 minus এনেকে আকিলা নহয় x ৰ কিমান দিছে 1/2 এটো বিন্দু এই যিডাল সমীকৰণ আছে সমীকৰণ এডাল লেখ থাকিব নহয় এই লেখডাল এডাল এই বিন্দুটো 1, ইয়াৰ মাজেৰে যায় বুলি কৈছে তেন্তে এ আৰু এৰ মান উলিয়াব দিছে এটো এ আছে ইয়াৰ মাজেৰে যায় মানে কি এই বিন্দু কিটা ইয়াত আমি অন্তৰ্ভুক্ত হৈ আছে বা অন্তৰ্ভুক্ত আমি কৰিব পাৰো কিয়নো এই বিন্দু কিটাৰ যোগেদি যেটো পইণ্ট হৈছে সেই পইণ্টটোৰ জৰিয়তে এই লেখডাল আকিব পাৰিছো বা সমীকৰণটো গৈছে সেই কাৰণে আমি এই পইণ্ট কিটা ইয়াৰ পৰা আমি বিচাৰিলে পাম বুজি পাইছা না আমি ডাইৰেক্ট বহাই দিম সিম্পল ভাবে চাব গলে x আৰু y ভ্যালু দিয়া আছে আমি ইয়াত x আৰু y ভ্যালু বহাই দিম এই ভ্যালুটো নিজে পাই যাম সিম্পল কথা আৰু বেলেগ কথাই নাই এটা লিখিবা 1,2 মান কেইটা সমীকৰণত বহুৱাই 2y equal ax minus 4 y ভ্যালু কিমান 2 x ৰ ভ্যালু কিমান 1 সাইড রোটেট বা আও বা কই লম 2 2 গুণ 4 a minus 4 সাইড রোটেট কৰি দিছো a minus 4 equal 4 a 4 টু মাইনাস আছে সমান চিহ্ন কিটি সাইডে গলে প্লাস হৈ যাব 4 plus 4 a equal 8 পালা এর ভ্যালু পাই গলা সিম্পল অঙ্ক দেই এটা আমি কৰিম 4 নম্বৰ 4 টু সোয়া যদি 2k minus 3 আৰু k plus 2 বিন্দু কেটা 2x plus 3y plus 15 equal 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেন্তে কে মান উলিওৱা একে অঙ্ক সিম্পল অঙ্ক আমি সমীকৰণটো আঁকি লওঁ 2x plus 3y plus 15 equal 0 আৰু x ৰ ভ্যালু কি দিছে 2k minus 3 k plus 2 এটো x ৰ ভ্যালু এটো y ৰ ভ্যালু বহাই দিয়া 2 k ৰ ভ্যালুটো খুদিছে আমাক হয় লিখি লবা তোমালোকে 2k minus 3 k plus 2 মান কেইটা সমীকৰণত বহুৱাই দেই k x ৰ মান কিমান 2k minus 3 y মান কিমান k plus 2 plus 15 equal 0 just 2 into 2k 4k minus আছে minus দিবা 2 into 3 6 plus 3k plus 3 দুগুণ 6 plus 15 equal 0 just k কিটা সোয়া 4k আৰু 3k আছে প্লাস কৰিলে কিমান হ'ব 7k আৰু তোমাৰ প্লাসৰ কি আছে 6 15 মিলি কিমান হ'ব গৈ প্লাস 21 আৰু মাইনাস কি আছে 6 equal 0 7k এতিয়া তোমাৰ 21 টকা তোমাৰ হাতত আছে 6 টকা কবাত বাকি আছে তোমাৰ ঠিক আছে মাইনাস মানে বাকি ধাৰ তুমি ধাৰ মাৰি দিলে কিমান টকা ৰব গৈ আকৌ প্লাস 15 এ ৰব গৈ এতিয়া 7k equal 15 to right side লৈ গলে minus 15 বাকিখিনি ওপৰত কৰি দিছো চোৱা এতিয়া 7k equal
minus 15 k লগত 7 টো ইনটু হৈ আছে পূৰণ কিন্তু ৰাইট সাইডে লৈ গলে হৰণ হৈ যায় 15 divided by 7 k ভ্যালুটো কি পালো গৈ minus 15 by 7 ওকে এটো আছিল আমাৰ 4 নম্বৰ হ'ব 3 4 টো আমি উলিয়ালো এটা আমি কৰিম 5 নম্বৰ এতিয়া চোৱা 3 নম্বৰ 5 কৈছে যে 1, -2 1, -2 মানে x ৰ ভ্যালু 1 y ভ্যালু -2 বিন্দুটো 3x - 2y 2y = 7 সমীকৰণৰ লেখডালৰ ওপৰত আছেনে পৰীক্ষা কৰা এই বিন্দু কিটা এই সমীকৰণটোৰ যিডাল আমি লেখ পাম ইয়াৰ পৰা বিন্দু উলিয়াও বিন্দুৰ পৰা আমি লেখ আকো আৰু লেখডালে কাক প্ৰতিনিধিত্ব কৰে এই সমীকৰণটো এখিনি আমি আগত শিকি আহিছো কৈছে যে এই যেটো বিন্দু দিছে x আৰু y ভ্যালু কিটা দিছে এই ভ্যালু কিটা ইয়াৰ ওপৰত প্ৰতিস্থাপিত হ'ব না ইয়াৰ ওপৰত আছে নাই খুদিছে ঠিক আছে এতিয়া আছে ইয়াৰ লগত তোমালোকৰ 6 নম্বৰটো একেই সেম দুটা কৰাই দিম ইয়াৰ ওপৰত আছে নাই খুদিছে এতিয়া মই কম পৰীক্ষাটো কৰিব দিছে এতিয়া যদি কোনো এটা বিন্দু এই বিন্দুটো যেনেকৈ ক'লে এই বিন্দুটো এই সমীকৰণটো লেখডালৰ ওপৰত আছে বা নাই তেতিয়া তোমালোকৰ ওপৰত এইটো প্ৰশ্ন আহিব তেতিয়া লগে তোমালোকে কি কৰিব লাগিব পৰীক্ষা কৰা বুলি ক'ব তোমালোকে এটাই কৰিব লাগিব যে এই মান কিটা x ৰ মান এইটো y ৰ মান এইটো সিম্পল এঙ্গেলে বুজি পাইছা ফাৰ্স্টটো x ৰ হয় সেকেন্ডটো y হয় এই মান দুটা এই সমীকৰণটোত বহাই দিবা কোড বহাবা x ৰ জায়গাত x ৰ মান y ৰ জায়গাত y ৰ মান বহাই দিয়াৰ পিছত দুইটা রাইট সাইডও কিছু সংখ্যা থাকিব লেফট সাইডও থাকিব যদি দুইটা সাইড ইকুয়াল হল বুজি পাইছা যদি দুইটা সাইড ইকুয়াল হল সাপোজ এপনে 40 এপনে 40 এপনে 10 এপনে 10 বুজিলা যদি দুইটা সাইড সমান হয় তেতিয়া কি হ'ব এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত আছে বুজি পাইছা আৰু লগতে এনেকুৱা আৰু যদি মূল বিন্দুৰ মাজেৰে যাব বুলি কয় মূল বিন্দুৰ মাজেৰে যোৱাও আছে যে লেখডাল মূল বিন্দুৰ মাজেৰে যায় না যায় তেতিয়াও এইটোৱে পৰীক্ষা আমি কৰো বা x আৰু y ভ্যালু বহাম এবিলা নেক্সট চাম এতিয়া কি কলো এই ভ্যালু কিটাত বহাম যদি দুইটা সাইড লেফট সাইড ইকুয়াল রাইট সাইড আমাৰ হয় সমান তেন্তে হলে এই বিন্দু কিটা এই সমীকৰণৰ লেখডালৰ ওপৰত আছে চোৱা বহাম 3 x ৰ ভ্যালু কিমান 1 -2 y ভ্যালু ইকুয়াল 7 বিন্দুৰ মান সমীকৰণত বহুৱাই 3 মাইনাস মাইনাসে কি যাব পূৰণ কৰিলে প্লাস 2 দুগুণ 4 4 3 7 ইকুয়াল 7 ও এটো শুন একে ওলা 7 তেন্তে কি হ'ব 1, -2 বিন্দুটো 3x - 2y = 7 সমীকৰণৰ লেখডালৰ ওপৰত কি হ'ব থাকিব বুজিলা হ'ব এইটোৱে সলিউশন বহুত সহজ ইমান সহজ অংক দেখাই নাই বুলি কবা আকৌ ঘপকে বাৰু 5 নম্বৰ 6 নম্বৰটো একে মই আকৌ কৈ দিম কিন্তু দেই হয়তো চোৱা -3, 2 বিন্দুটো 4x + 7y = 9 সমীকৰণ লেখডালৰ ওপৰত অৱস্থিত হয়নে তাবোৰ কৰা মানে পৰীক্ষা কৰা বিন্দু কি দিছে -3, 2 লেখ কি দিছে 4x + 7y = 9 জলবাজি নকৰিবা তোমালোকে কথাবিলাক মনত ৰাখিব চেষ্টা কৰিবা যে যেতিয়া আমি এই বিন্দু কিটা এটো x ৰ ভ্যালু এটো y ভ্যালু আমি ইয়াত বহাম বহাই পেলে যেতিয়া দুইটা সাইড একে পাম তেতিয়া হ'ব কি এই বিন্দু কিটা এই লেখডালৰ ওপৰত আছে যদি একে নাপাও দুইটা সাইড তেন্তে নাই আৰু যেহেতু আমাৰ টু ভেৰিয়েবল
লিনিয়াৰ ইকুৱেশ্যন ইনটু হৈ গ'ল দুটা চলক দুটা সমীকৰণ সমীকৰণৰ আমি সমান চিনডাল কিয় দিওঁ হে প্ৰশ্ন আহি গ'ল নহয় কিয় দিওঁ বুলি ক'লে যেহেতু দুইটা সাইড সমান হয় বুজিলে সমান হ'লে শুদ্ধ হ'ব সমান চিনডালৰ ভ্যালু নাই নেকি আছে এটা আমি মানটো বহাই দিম দেই -c2 ৰ মান সমীকৰণত বৰ গৰম হেই ঘামেও ভাবিছে ওলাই থকা হলো মালিকে গুৰুত্বই নিদিয়া হল পঢ়াই আছো কেনেকৈ গুৰুত্ব দিম হয়নে এতিয়া বহাই দিম মানটো চোৱা x ৰ মান কি 4 - c ইনটু -c 7 ইনটু 2 ইকুৱেল 9 কি হয় নহয় এতিয়া টেনচন ইয়াত যোগ আছে আত বিয়োগ যোগে বিয়োগে বিয়োগ 4 গুণ 12 প্লাস 7 গুণ 14 9 এতিয়া চোৱাচোন কি হ'ল গৈ 12 টকা ক'ৰবাত তোমাৰ ধাৰ আছে 14 টকা তোমাৰ হাতত আছে প্লাস মানে জমা এইটো সদায় মনত ৰাখিবা হা বহুতে ভুল কৰে এনেকুৱা যুগত ডাইৰেক্ট যোগ কৰি থৈ গুচি আহে এনেকে নহয় মাইনাস আছে মাইনাস চিন আছে মানে তোমাৰ ক'ৰবাত ধাৰ আছে এতিয়া তুমি ধাৰ মাৰিব গ'লৈ গৈছা যি এতিয়া তুমি 12 টকা ধাৰ মাৰিব পাৰিবা কিয়নো তোমাৰ হাতত আছে বেছিকে 14 টকা কিন্তু তোমাৰ হাতত কিমান টকা ৰ'বগৈ বোলে ছাৰ 2 টকা 2 টকা আৰু এইটো কি হ'ব প্লাস কিয়নো তোমাৰ হাতত আছে ইকুৱেল 9 এটা ইকুৱেল হ'ল জানো নহ'ল চোন কেনসেল কি লিখিবা যদি ইকুৱেল নহয় -2 2 -3 -2 বিন্দু কেইটা (4x + 7y = 9) সমীকৰণৰ ওপৰত কি হ'ব নাথাকে দেই থাকিব দিয়া নহয় সিহঁতক হ'ব এইটো হ'ল 6 নম্বৰ একেটাই 5 নম্বৰ সৈতে এতিয়া আমি কৰিম 7 নম্বৰ যেটো এই ভিডিঅ'ৰ হ'ব লাষ্ট অংক 7 নম্বৰটো চোৱা কি শৰ্তত কিবা এটা শৰ্ত সুধিছে কি শৰ্তত ax + by + c = 0 আৰ্হিৰ সমীকৰণৰ লেখডাল যেটা লেখডাল পাম নহয় লেখডাল মূল বিন্দুৰ মাজেৰে যাব মূল বিন্দু কোনটো কয় এইটো মূল বিন্দু যেটো 0, 0 y dash x dash x মজা হৈ গ'ল এটা চোৱা x + by + c = 0 এইটো এটা সমীকৰণ দিছে আমাক কৈছে যে সমীকৰণৰ যেটা লেখ কেতিয়া মূল বিন্দুৰ মাজেৰে যাব মূল বিন্দুৰ মাজেৰে যাবলৈ আমি কি হ'ব লাগে কেতিয়া যাব যেতিয়া হৰৰ ভ্যালু কিটা x আৰু y ভ্যালু কি হ'ব 0 0 হ'ব এটো আমি জানা কথা বাদ দিলো 0 হোক বা হ'ব পাৰে হল কিন্তু এটা নতুন বস্তু আছে এটো x ৰ লগত আছে যেতিয়া এটো বাদ দিলো y ৰ লগত আছে যেতিয়া এটো বাদ দিলো কিন্তু ওটো c টো আছে নহয় c ভ্যালু আমি পাম জানো না পাও c ভ্যালু আহি গলে লেখ হৈ নাথাকিবচোন হয় x আৰু y ভ্যালু 0 হ'ব লাগে মূল বিন্দুৰ মাজেৰে যাবলৈ বা হ'বও পাৰে যদি হয় x আৰু y ভ্যালু আমি যদি সাইডত লিখো এটো বিন্দু এত বহুৱা তেতিয়া 0 হৈ যাবচোন হয় না এটো বাদ দিছো আমি কথা কিন্তু এত নতুন এটা এক্সট্ৰা পইণ্টটো কি আছে c যেটো আছে কাৰণে মূল বিন্দুৰ মাজেৰে যাব নোৱাৰিব নহয় কিয়নো আমি মূল বিন্দুৰ মাজেৰে যাবলৈ x আৰু y ভ্যালু 0 হ'ব তেতিয়া মূল বিন্দুৰ মাজেৰে যাব আৰু এর এক্সট্ৰা কি আছে বস্তু c এই c টো কি হ'ব লাগিব যেতিয়া আমাৰ সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যাব এটো 0 হ'ব লাগিব বুজি পাইছা x আৰু y ভ্যালু হে আমি পুট কৰো বহাম আৰু কিবা ভ্যালু বহাও জানো এটা আমি যেতিয়া লেখ আকো কিহৰ ভ্যালু বহাও x, y এই দুটা ভ্যালু বহাও তাৰ বাহিৰে বেলেগ ভ্যালু থাকিলে অসুবিধা নহব জানো বহুৱা হেতু এটা আছে কি x থাকে c এটা লিখিবা কি শৰ্তত কৈছে কি শৰ্তৰ মূল বিন্দুৰ মাজে যাবগৈ এটো অটাইলে যাব c = যেতিয়া 0 হ'ব বা c = 0 শৰ্তত সমীকৰণটো মূল বিন্দুৰ মাজেৰে যাব হ'ব এটো যেতিয়া হ'ব এটোটা মান বহাবা বহালে মূল বিন্দুৰ মাজেৰে যাব যাওক না যাওক কিন্তু x আৰু y ভ্যালুৱে বহাও আৰু এটো এক্সট্ৰা ভ্যালু যেতিয়া থাকিব নোৱাৰিব কাৰণ আমি 0 লিখিছো ঠিক আছে
মূলবিন্দু স্থানাংক কিবা কিবি বহুত সুধিয়া তোমালোক পৰীক্ষাত তোমালোকে চাবা MCQ টাইপ বহুতখিনি আহে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ 3 নম্বৰ আমি 7 লৈ কৰাই আছোঁ নেক্সট ভিডিঅ'ত আমি কৰাম 4 নম্বৰৰ পৰা তেতিয়ালৈকে প্ৰিপাৰেচন কৰি থাকা সকলোবিলাক মেথছ আকৌ তৈয়াৰী কৰি থাকা গৰম বন্ধ তোমালোকৰ গৰম বন্ধতে মই ভিডিঅ' বনাই আছোঁ গৰম বন্ধত ৰেষ্ট লৈছা কিন্তু মেথছবিলাক কৰি থাকা মেথছ সদায় কৰি থাকিব লাগে নহবা পাহৰি যোৱা যায় আৰু পাহৰি গ'লে এৰি থৈ যায় ইয়াত মেথছে এৰি থৈ যাব তোমালোকক কান্দি থাকিবা পিছত দেই তো আজিলৈ থেংক ইউ সো মাচ নেক্সট ভিডিঅ'ত লগ পাম